হেল্ল' ফ্ৰেণ্ডছ, মই মনচুমিছ ব্লগলৈ আপোনালোক সকলোকে আদৰণি জনাই আজি আকৌ এটা ব্লগ আৰম্ভ কৰিছোঁ। আজি দশমী। আপোনালোক সকলোকে প্ৰথমতে দশমী শাৰদীয় পূজাৰ শুভেচ্ছা জনালোঁ। ভালে লাগিছে। আজি ওলাই আহিছোঁ পূজাৰ আজি জিৰণি হয়, গতিকে আমি সকলোৱে আজি আমাৰ গোটেই ঘৰখনৰ মানুহে আহি দেৱী মাৰ ওচৰত সেৱা জনাবৰ কাৰণে আহিছোঁ। গতিকে সেয়াই আজি আৰু খাম আৰু জেলেপি খাম আৰু কি মিঠাই আছে চাওঁ, ভাল যদি মিঠাই হয় খাম। আকৌ মোৰ মনচুমীয়ে কৈছে যে ম'ম' খাম কৈছে, গতিকে ম'ম' খাবলৈ আমি প্ৰস্তুতি চলাম আৰু লাহে লাহে। ঠিক আছে। কিন্তু মই দিয়া এই ভিডিঅ'টো নৱমীৰহে হয়, গতিকে মই নৱমীৰো শুভেচ্ছা জনাইছোঁ আপোনালোক সকলোকে। দেৱী মা ধাৰালৈ আহিছে, সকলোকে ফলে ফুলে জাতিষ্কাৰ কৰি তোলক, সকলোৰে সুখ হওক মংগল হওক তাৰে কামনা কৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন তেন্তে বৰলাৰ ভিডিঅ' চাওঁ আমি।
আমাক সকলোকে দেৱী মাই কৃপা কৰক, মংগল কৰক আৰু দেৱী মাৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰি আজিলৈ আহোঁ। প্লিজ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।